সৈতে আছে চিন্ময় ভাই আৰু হিলিয়াস ভাই। তো আজি গৈ আছো আমি সৰভগলৈ এটা ধামাকা গাড়ী দি যাম বুজিছে মানুহগিলা দেখা পাই। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ' একদম নৰ্মেলি ষ্টাৰ্ট হৈছে ভিডিঅ'টো চাই থাকক। তো চাওক ৰাইজ হাঁহি পাই গ'লো মাইহাং। তো চাই থাকক দেখি থাকক এইখনেই ৰিজৰ্টটো মাইহাং ৰিজৰ্ট। তো এণ্ট্ৰি এতিয়া আমাৰ তো ফাইনেলি আহি পাই গ'লো মাইহাং। কেনেকুৱা এটা জাপি টাইপৰ আছে। তো সেই জাপিটো এনেকুৱা নহয় যে জাপি তাত মানে এনেকুৱা মানে বহিব পৰা সুবিধা আছে তাত মানে ধৰি লওক হোটেলৰ সৰু সৰু ৰুমবিলাক তেনেকুৱা হয়। তো তেনেকুৱা হয় এইবিলাক। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো মাইহাঙৰ সকলোখিনি দেখুৱাবলৈ এটা চেষ্টা কৰিম। এই ৰিজৰ্টখন আছে কি কি তো চাই থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো চালো এইবিলাকত মানুহ বহি আছে কিন্তু দেই নাভাবিব মানুহ ভিতৰত ওপৰতো বহিব পাৰে তলতো বহিব পাৰে চাৰিঠাকিয়া। চাই থাকক মাইহাংখন। তো চলো তো চিন্ময় আগে আগে গৈছে এতিয়া এটা ফটো উঠিব বোলে। আছে একদম বেকিঙৰ পাৰত। তো আহক কেতিয়াবা ভিজিট কৰক bare মেইন ৰাস্তাৰে যাৰমন সোমাই যাব কেতিয়াবা আহিলে চাই থাকক। চাওক এইবিলাক মানে বহিব পৰা ৰুম আৰু চাওক ধুনীয়া। ইয়াতো খাব পাৰি বহি। বৰ্ড এখন আছে আৰু ইয়াত মাইহাঙত কেনে পালি তুমি দুটাই? কেনে লাগিল তোক আহি? সৰু জাগা একদম। মই জিৰাফ এটা জিৰাফৰ লগত আমি বৰ্তমান চেলফি উঠি আছো। জিৰাফৰ লগত বৰ্তমান চেলফি উঠি আছো আমি। এই মোৰ ফালে চাম চাওক চাওক জিৰাফৰ লগত তো এইখনে মাইহাং তোৰ আজি আছো। আমাৰ হিলিয়াস ফাইক ধুলি আছে এনেকে চাই থাকক। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, কিবা না কিবা এটা দেখি থাকিব। আমাৰ হিলিয়াসে বাগৰি পৰিব পাৰে ইয়াৰ পৰা এতিয়া। তো চাই থাকক তো চাই থাকক কিবা না কিবা এটা হৈ থাকিব ভিডিঅ'টোৰ জৰিয়তে। তো চিন্ময় কমেণ্ট কৰি জনাব যদি কোনোবাই জানে এই চৰাইটোৰ নাম কি, প্লিজ কমেণ্ট কৰি জনাব। একদম ট্ৰেইনো যায় ওচৰতে, মেইন হাইৱেও আছে ইফালে আছে ট্ৰেইনত যিটো গতিপথ আছে ট্ৰেইন। চাই থাকক কেনেকৈ ট্ৰেইনখন দেখিছে অলপমান। তো এতিয়া অলপ খাই লওঁ মানে বিৰাট ভোক লাগিছে। আপোনালোক সকলোকে দেখুৱালোঁ মাইহাং ৰিজৰ্টখন। এতিয়া আমি নিজৰ পেটটো পূজা কৰিলোঁ সকলোৱে মিলি।
এটা সব রেডি হয়েছে খাওয়ার কাৰণে গোটেইকেইটাই মই ৰেডি মই এটা লৈছোঁ দেখোন বাকীকেইটা ভাগ কৰি ল'লোঁ দুইজনে দি তাহলে ভাগ কৰিব দিছোঁ এটা এটা মই একলা এটা কৰিলোঁ হৈ গ'ল ফিনিছড ৰিজৰ্টখন চাওক বাই বাই মাইহাঙৰ পৰা কোন কোন আছে ইলিয়াছ ভাই আহিছিল লগত আৰু কোন কোন আহিছিল গগন ভাই আৰু ত্ৰিদীপ ভাই আজি ত্ৰিদীপ ভাইক অলপ পৰিচয় কৰা দিছোঁ কালি গগন ভাইক পৰিচয় কৰাইছিলোঁ এবি ফাইন্সৰ আৰু এই দুজন মেম্বাৰ যি উপস্থিত হৈছে এজনকে লৈ আহি আছোঁ মই সদায় সদায় এদিনাখন দেখাইছিলোঁ ফাৰ্ষ্ট আগৰ ভিডিঅ'টোত আজি ছেকেণ্ড এজন আছে আৰু দুজন বাকী আছে মেম্বাৰ দেখুৱাবৰ কাৰণে দেখাই থাকিম লৈও আহে ইয়াত পাৰ্কিং কৰাৰ ব্যৱস্থা আছে পাৰ্কিং কৰিব পাৰিব আহি ধুনীয়াকৈ তো আমি ইয়াতে পাৰ্কিং কৰিছোঁ তো আপোনালোকে যদি কোনোবা আহেও ডাইৰেক্ট পাৰ্কিং কৰে কোনো পাৰ্কিঙৰ ফিজ লোৱা নাই যেনিবা টেনশ্যন ল'ব নালাগে তো আহি যাওক না